আপোনালোকে স্ক্ৰীনত এখন ন'টিফিকেশ্যন দেখা পাইছে আৰু এই ন'টিফিকেশ্যনখন দিয়া হৈছে ফ্ৰম সঞ্জয় দত্ত SCS এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসামৰ ফালৰ পৰা আৰু দিয়া হৈছে দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট। বিষয়বস্তু হ'ল ৰিগাৰ্ডিং ডিটেইলড ইনফৰমেশ্যন অফ কণ্টেক্সুৱেল টিচাৰ্ছ আণ্ডাৰ SSA এণ্ড ষ্টেট পুল। সৰ্বশিক্ষা আৰু ষ্টেট পুলৰ কণ্টেক্সুৱেল টিচাৰসকলৰ ডিটেইলছ বিচৰা হৈছে উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ এণ্ড লেটাৰ আণ্ডাৰ reference you are requested to submit the detailed information of all contextual teachers engaged under SSA and state pool as per the format enclosed herewith. So basically ইয়াতে কোৱা হৈছে যে SSA আৰু state poolত কৰ্মৰত শিক্ষকসকলৰ ডিটেইলছ বিচৰা হৈছে। লগতে যিসকল টিচাৰ ৱৰ্কিং টিচাৰ লিভত আছে মানে CL লৈ আছে বা ধৰক বিভিন্ন ধৰণৰ লিভত আছে পে হেল্ড আপ মানে তেওঁলোকক শাস্তি উপলক্ষে পে হেল্ড কৰা হৈছে বা কিবা আইনী কাষ্টডিত আছে বা লিগেল ডিছপিউট ধৰক এই আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে চাকৰি কৰি আছে তেওঁলোকৰো ইনফৰমেশ্যন বিচৰা হৈছে আৰু এই ইনফৰমেশ্যনবিলাক এটা মেইল আইডিত দিয়া এই মেইল আইডি ইয়াতে মেনশ্যন কৰা হৈছে এই মেইল আইডিত পঠাব লাগিব উইদাউট এনি ফেইল। আৰু এইটো বেচিকেলি হাইকোৰ্টৰ ওপৰতে দিয়া হৈছে মানে কোনোবা হয়তো হাইকোৰ্ট কৰিছে তাৰ কাৰণে এই ইনফৰমেশ্যনখিনি দিবলৈ কৈছে। চ' ফৰ্মেটখিনি মই দেখুৱাই দিছোঁ। নেম অফ ডিষ্ট্ৰিক্ট, নেম অফ SSA কণ্টেক্সুৱেল টিচাৰ, তেওঁৰ ৰোল নাম্বাৰ, কেটেগৰী LP নে UP নে আদাৰ্ছ, নেম অফ ৱৰ্কিং স্কুল বিফৰ SRD, ইডাৰ্ছ কোড অফ ৱৰ্কিং স্কুল। চ' এয়া আছিলে আজিৰ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।